সাধুকথা 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 নিশ্চয় আপোনালোকেও শুনি ভাল পায়, ময়ো শুনি ভাল পাওঁ আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীও ভাল পায়। আজি আপোনালোকলৈ মই এনেকুৱা এটা সাধুকথা আনিছোঁ, বহুত সুন্দৰ সাধুকথা। আমাৰ সৰু বাচ্ছা, আমাৰ সৰু ল'ৰা ছোৱালীও নিশ্চয় শুনি খুব ভাল পাব। আৰু সেইটো সাধুকথাটোৰ নাম হৈছে হিংসা নকৰিবা। এখন ভিতৰুৱা গাঁৱত এজন দৰ্জী আছিল, আৰু দৰ্জীজনৰ নাম আছিল নৰেন দৰ্জী। আৰু দৰ্জীজনৰ এজন ল'ৰাও আছিল। দৰ্জীজন অলপ বয়সস্থ আছিল, যিদিকে বয়সস্থ আছিল কামবিলাক ভালদৰে কৰিব পৰা নাছিল। সি মানে দৰ্জীজনে কি কৰিছিল, নিজৰ ল'ৰাজনক মাজে মাজে সহায় কৰি দিবৰ বাবে অনুৰোধ কৰিছিল। আৰু কেতিয়াবা কেতিয়াবা ল'ৰাজনে সহায় কৰি দিয়ে আৰু কেতিয়াবা নিদিয়ে। সি অলপ মানে আলচি টাইপ, মানে অলপ এলেহুৱা টাইপৰ আছিল, কিন্তু বিয়াও কৰাইছিল। এদিনাখন কি হ'ল, হঠাৎ সেই দৰ্জীজনৰ মানে কি হ'ল, মৃত্যু হ'ল। মৃত্যু হওঁতে ল'ৰাজনৰ নাম আছিল কাৰ্তিক। আৰু কাৰ্তিকে একো উপায়বিহীন হৈ গ'ল। আৰু সেইকাৰণে সি কি কৰিলে, সেই দেউতাকৰ সেই কামটোৱে সি কি কৰিলে, বাছি ল'লে, মানে নিজৰ পৰিয়ালক পোহপাল দিয়াৰ বাবে। এনেকৈ সি পৰিয়ালটো পোহপাল দি আছে। কিন্তু লাহে লাহে তাৰ কি হ'ল, মানে বহুত মানুহে আজিকালি যে ৰেডিমেড কাপোৰ পিন্ধা হ'ল, আৰু মানে কি চিলোৱা কাপোৰ খুব কম মানুহে পিন্ধে। সেইকাৰণে কি হ'ল, তাৰ মানে বেছি কাপোৰ সি নাপোৱা হ'ল, বা মানুহ তাৰ ওচৰত নহা হ'ল। সেনে সময়তে সি ভাবিলে যে কি কৰা যাব, কেনেকৈ পৰিয়ালটো পোহপাল দিয়া যাব। তো অলপ বহুত দিগদাৰে হয়। তাক ঘনীয়েকে ক'লে যে কি আমাৰ যি মানে ঘৰৰ ওচৰত যিবিলাক আমাৰ তামোলৰ গছ বা নাৰিকলৰ গছ, ফুলৰ গছ আৰু কিবা কিবি এনেকুৱা আছে, এই সকলোবিলাক যদি আমি গাঁৱৰ বজাৰত বিক্ৰী কৰোঁ, আমি কিছু পইচা ইনকাম কৰিব, টকা ইনকাম কৰিব পাৰিম। আৰু সেই ভাবি সিও কি কৰিলে, কাৰ্তিকে বজাৰলৈ সেই নাৰিকল গছ বা এই গছবিধ গোটেইবিলাক বস্তু কি কৰিলে, লৈ গ'ল। যেতিয়া সি লৈ গ'ল মানে বজাৰত তাৰ গাঁৱৰ মানুহ কিমান সকলোৰে ঘৰে ঘৰে আছে, গতিকে বৰ বিশেষ কিনাৰ হেৰি কৰা নাই আৰু। কিন্তু সি কিছু বিক্ৰী কৰিলে, বেছি টকাৰ বিক্ৰী কৰা নাই, মাত্ৰ 100 টকাত বিক্ৰী কৰিছে। 100 টকা দিতো পৰিয়ালটো নচলে একদম। সি ঘূৰি আহি দেখিলে, ক'লে যে কি মই 100 টকাই বিক্ৰী কৰি পাইছোঁ, এইখিনিতো যদি নহ'ব, কেনেকৈ আমি চলিম। তেতিয়া ঘনীয়েকে ক'লে যে এটা বুদ্ধি কৰা যাক, যে সেইটো হৈছে কি, যে আমি এই যিবিলাক আমাৰ মানে গছ গছনি আমাৰ যি আছে, নাৰিকলৰ গছ, তামোলৰ গছ, বা আমাৰ যি ফল মূলৰ মধুৰিআমৰ পৰা আদি কৰি যিবিলাক গছ আছে, সেই সকলোবিলাক চহৰত লৈ যোৱা যাওক। যিহেতুকে চহৰৰ মানুহৰ এনেকুৱা ধৰণৰ মানে নাথাকে কোনো ধৰণৰ গছৰ পুলি। সি কি কৰিলে, চহৰত লৈ গ'ল। চহৰত যেতিয়া লৈ গ'ল, সকলো তাৰে চহৰৰ মানুহবিলাকৰ কেনেকুৱা হয়, সিহঁতেতো প্ৰথমতেতো ঘৰ সাজোঁতে কি কৰে, গছ গছনি কাটি বা যেনেকৈ কিনক মুঠতে ঘৰটো সাজি লয়। তাৰপিছত আৰু কি কৰে, যে সিহঁতে চাৰিওফালে গছ গছনি পুতিব ইচ্ছা কৰে। এইকাৰণে ইচ্ছা কৰে যে অক্সিজেনৰ লাগে, সকলোকে দৰকাৰ, গৰম বহুত। সেইকাৰণে কি কৰিলে, যে সিহঁতেও সুবিধা পায়, কাৰ্তিকৰ পৰা কি কৰিলে, কিছুমান গছ পুলি কিনি লৈ গ'ল। সিও বহুতখিনি পইচা পালে। মোটামুটি 2000 টকাৰ বস্তু সি বিক্ৰী কৰিলে। যেতিয়া ঘৰলৈ আহিলে, আহি ঘনীয়েকক ক'লে, ঘনীয়েকক খুব আনন্দ পালে, ঘনীয়েকক খুব ভাল লাগিল। তাৰপিছত সিহঁতে কি কৰিলে, সেই যিটো আমাৰ ব্যৱসায়, সেই ব্যৱসায়টো সিহঁতে লাহে 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 বৃদ্ধি কৰিব ধৰিলে। সিহঁতে ভাবিলে যে কি, যদি ফুলৰ মানে পুলি বা ফুলৰ গছ পুলিবিলাক যদি আমি টাবত মানে হেৰি কৰিব পৰা যায়। সেইকাৰণে সিহঁতে কি কৰিলে, ওচৰত থকা মানে যিবিলাক কুমাৰ মানুহ, যিটো বাচন বৰ্তন বনায়, মাটিৰ বাচন বনায়, সিহঁতক ক'লে, কাৰণ সিহঁতেও অলপ মানে কি তাৰ পৰা অলপ জীৱিকাৰ উপায় পাব বা অলপ পইচা পাব। সিহঁতৰ কণ্টেক্ট কৰি কি কৰিলে, এনেকৈ গছ মানে কি কৰিলে, এই ঘৰতে মানে ৰোৱাৰ ব্যৱস্থা কৰিলে। তাৰপিছত লাহে লাহে সি এনেকৈ বিক্ৰী কৰে, ঘৰত মানে চহৰত যায়, চহৰত বিক্ৰী কৰে, আকৌ এনেকুৱা আহে। সিহঁতৰ লাহে লাহে কি হ'ল, ব্যৱসায়টো বহুত বৃদ্ধি পালে, বহুত ভাল হ'ল, মানে আৰু মানে টকা পইচা বহুত বেছি হ'ল। আৰু ঘনীয়েকো কি কৰিলে কচোন, যে মানে আমাৰ শাৰী চাৰীবিলাক ধন সম্পদ বহুত বেছিকৈ কিনিবলৈ ধৰিলে, মানে খুব ভাল লাগিবলৈ ধৰিলে। সিহঁতৰ পৰিয়ালটো খুব ভাল চলিবলৈ ধৰিলে। এদিনাখন কি হ'ল, হঠাৎ এটা ঘটনা ঘটিল, যে কেনেকুৱা, যে ওচৰৰ এজনী তিৰোতা, তাইৰ নামটো গীতা, আৰু তাই কি কৰিলে, এনেই আৰু ফুৰিবলৈ আহিছিল সিহঁতৰ ঘৰত, কাৰ্তিকহঁতৰ ঘৰত। যেতিয়া ফুৰিবলৈ আহিতো দেখা পায় যে ইহঁতৰতো বহুত সম্পত্তি হৈছে, বাপৰে, কাপোৰৰ পৰা আদি কৰি, কাৰ্তিকৰ ঘনীয়েকৰ কাপোৰৰ পৰা আদি কৰি বহুত বস্তু হৈছে। তাইৰ অলপ হিংসা লাগিল। তাই ঘৰত গ'ল, ঘৰত গৈ তাইক গিৰিয়েকক ক'লে। গিৰিয়েকেও ভাবিলে যে মই যিহেতুকে একো কৰিব নোৱাৰোঁ, কাৰ্তিকে বহুত কিবা কিবি কৰি আছে, এটা কাম কৰা যাওক, কাৰ্তিকৰ পৰাই কিবা কিবি মই মানে লৈ অহা যাওক, মই কিয় কষ্ট কৰোঁ, গতিকে তাৰ পৰা কিবা কিবি মই বস্তু চুৰ কৰি আনিম, আৰু লগতে মই কিবা কিবি ধ্বংস কৰি দিম গোটেই যিবিলাক আছে। এদিনাখন ৰাতি সি মনে মনে যায়, কাৰ্তিকৰ যিমান গছ পুলি যিমান যি আছে সকলোবিলাক উঘালি সি গোটেই দলিয়াই পেলাই দিলে।
তাৰপিছত নেক্সট দিনা যেতিয়া কাৰ্তিকে উঠি দেখা পায় ইয়ে ৰাম হাই মোৰ ৰাম কি হৈছে গোটেইবিলাক এইবিলাক চো গোটেই একদম শেষ হৈ গ'ল আজি মই কেনেকৈ চলিম চ' সেনেকুৱা সময়তে কাৰ্তিকহঁতৰ ঘৰত আৰু কি সোমাইছে মানে সম্পত্তিৰ ভিতৰত আৰু কি সোমাইছে মানে এটা গৰু সোমাইছে গৰুটো মানে মানে সেই নাই ক'ৰ পৰা আহিছে কোনো গম নাপায় চ' সি কি কৰিলে গৰুটোক মানে ভালদৰে ৰাখিলে মানে খা বা যি আছে খাবলৈ গৰুটোক দিলে গৰুটো আৰু নাযাওঁ হ'ল বেলেগত গৰুটো সিহঁতৰ তাতে থাকি গ'ল এনেকৈ আৰু কি কৰিলে সিহঁতৰ যিহেতুকে এইবিলাক নষ্ট হৈ গ'ল বহুত দিন সেই হৈ গ'ল মানে এনেকুৱাকৈ চলিলে কষ্ট কৰি তাৰপিছত কি হ'ল গৰুটোৰ পৰা গাখীৰো বিক্ৰী কৰা হ'ল গাখীৰ বা হ'ল এদিনাখন কি হ'ল যে এই যিটো চুৰটো মানে ওচৰৰ ঘৰৰ গীতাৰ গিৰিয়েকে যি চুৰ কৰিছে সি ভাবিও দিলে ইহঁতে কেনেকৈ আৰু মানে ইমান ধুনীয়াকৈ মানে চলি আছে মই ইমান ধুনীয়াকৈ বস্তুবিলাক নষ্ট কৰি দিছিলোঁ আৰুতো চলি আছে সিহঁতে বহুত ডাঙৰ কথা হ'ব চ' এটা কাম কৰা যে সিহঁতৰ মই গৰুটোৱে চুৰ কৰিব লাগিব এইবাৰ চ' সি এদিনাখন ৰাতি মনে মনে গ'ল চ' মনে মনে গৈ কি কৰিলে কচোন গৰুটো সি কি কৰিলে লৈ আহিলে চুৰ কৰি লৈ আহিলে তাৰপিছত মানে কাৰ্তিকহঁতে ঘৰত মানে গৰুটো চাৰিওফালে বিচাৰি ধৰিলে কিন্তু গৰুটো বিচাৰি নাপায় এই গীতাৰ গিৰি অৰ্থাৎ ওচৰৰ মানুহৰ যিটো চুৰ আছিল চুৰটোৱে কি কৰিছে মনে মনে গৰুটো থৈ দিছে এতিয়া সি মানে গাখীৰ মানে খীৰাব চাই কিন্তু গৰুটোৱে আৰু নিজৰ মালিকক মানে গাখীৰ খীৰাব বেলেগক কিয় দিব চ' গৰুটোৱে তাক বহুত জোৰকৈ লাত মাৰি দি হিংকা মানে আমাৰ যিটো আমাৰ কয় মাটিত বগাৰাই দিলে তাৰপিছত তো তাৰ বহুত আঘাত পালে সি মানে মেডিকেলত যাবলৈ পইচা নাই চুৰটোৰ চ' এনেকুৱা সময়ত মানে কি কৰিলে সি কান্দি সি নিজৰ মানে ভুলটো গম পালে আৰু গৰুটো মানে কি কৰিলে বহুত মানে চিঞৰ বাখৰ কৰিলে তাৰপিছত মানে গম পালে যে কি এই চুৰটোৱে চুৰ কৰি লৈ গৈছে অৰ্থাৎ গীতাৰ গিৰিয়েকে লৈ গৈছে তাৰপিছত সি এই কাৰ্তিকৰ ওচৰত গৈ ভৰিত ধৰি সেৱা কৰিলে আৰু কৰিলে যে মই ভুল হৈছে বহুত মই গৰুটো চুৰ কৰিব নালাগিছিল তোমাৰ মই গোটেইবিলাক যে এইবিলাক সম্পত্তি নষ্ট হৈছে গছ পুলিবিলাক আদি কৰি এইবিলাক তাৰমানে ময়ে নষ্ট কৰিছিলোঁ তাৰপিছত কাৰ্তিকে ক'লে এইটো তুমি কিয় কৰিছা এনেকুৱা যে আচলতে মোৰো কামৰ দৰকাৰ হৈছিল মোৰো পইচা হোৱা নাছিলে তুমি মোক এই কথাটো আগতে ক'ব পা আগতে কোৱা হ'লে মই নিশ্চয় মোৰ দৰে তোমাক এনেকুৱাকৈ গছৰ পুলি সেই কৰিলোঁ আৰু চহৰত যে আমি দুজনে বিক্ৰী কৰিলোঁ হয় তাৰপিছত দুজনে মন মিলি কি কৰিলে কচোন ঘৰতে এনেকৈ গৰু পুহিলে ভালদৰে সেই কৰিলে আৰু গোবৰো সেই কৰিলে গোবৰো পালে সেই গোবৰৰ পৰা গছ পুলি সুন্দৰকৈ দিলে আৰু গছবিলাক লহ হৈ বাঢ়ি আহিল আৰু লগতে সিহঁতে গছ পুলিবিলাক কি কৰিলে চহৰত যাই বিক্ৰী কৰিলে আৰু বহুত টকাৰ এনেকুৱা সিহঁতে মানে ইনকাম কৰিলে মানে আয় কৰিলে বহুত ভাল হ'ল সিহঁতৰ ইনকামটো আৰু লাষ্টত মানে এই কথাটো ক'ব বিচাৰোঁ ইয়াতে যে আনক দেখি মানে হিংসা কৰিব নালাগে কেতিয়াও আৰু আনৰ দৰে অন্ততঃ সেনেকুৱা কৰিব নোৱাৰিলেও সিহঁতক অলপ সহায় কৰিব লাগে আৰু কেতিয়াও তাৰমানে কি যে নিজে নৰা কাম বা নিজে সেইটো নষ্ট কৰিব নালাগে চ' ইয়াতে আৰু এটা কথা হৈছে কি যে আৰু সি এনেকুৱা বস্তু এটা নষ্ট কৰিছে যিটো মানে গছৰ পুলি যি আমাক অক্সিজেন দিয়ে চ' এইটো বহুত বেয়া কৰিছে গোটেই চুৰটোৱে গীতাৰ গিৰিয়েকৈ চ' গতিকে এইটোৰ পাঠৰ পৰা এটা কথা গম পোৱা যায় যে আমি সদায় মিলি প্ৰীতি চলিব লাগে মিলা প্ৰীতিৰে চলিব লাগে ভালদৰে চলিব লাগে কাকো হিংসা কৰিব নালাগে আৰু সদায় আমি এজনে আনজনক কি কৰিব লাগে সহযোগিতা কৰিব লাগে ধন্যবাদ সকলোকে বহুত ধৈৰ্য সহকাৰে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই আছে আৰু মই অনুৰোধ কৰিছোঁ আপোনালোকক এই ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব আৰু আমাৰ এই ভিডিঅ'টোৰ তলত যি কমেণ্ট আছে কমেণ্ট কৰিব আৰু যিবিলাকে এতিয়ালৈকে আমাৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই সিহঁতক মই অনুৰোধ কৰিছোঁ বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।